আপোনাৰ শিশুৱে অত্যাধিক মোবাইল ফোন ব্যৱহাৰ কৰে নেকি? যদি কৰে তেতিয়াহ'লে আপুনি জানকচোন যে ৫টা এনেকুৱা কি অসুবিধা হ'ব পাৰে যিকেইটা আপুনি অত্যাধিক মোবাইল ফোন ব্যৱহাৰৰ পৰা শিশুসকলৰ মাজত হ'ব পাৰে। প্ৰথমটো হৈছে ছ'চিয়েল প্ৰব্লেম। যদি এইটো সামাজিক প্ৰব্লেম বুলি আমি কওঁ, কি হয় যিসকল শিশুৱে মোবাইল ফোন অত্যাধিক ব্যৱহাৰ কৰে তেওঁলোকৰ বন্ধুত্ব কৰাত, মানুহৰ লগত ভাৱ বিনিময় আদান প্ৰদান কৰা যিটো আমি কমিউনিকেশ্যন স্কিলছ বুলি কওঁ সেইটো কমি যায়। তেওঁলোকে বন্ধুত্ব কৰিব নোৱাৰে, তেওঁলোকে সমাজত অ'পেন চাৰ্কুলত যেতিয়া অত্যাধিক মানুহ থাকিব তেওঁলোকৰ লগত কথোপকথন কৰাত প্ৰব্লেম হয়, তেওঁলোকৰ কমিউনিকেশ্যনৰ প্ৰব্লেমছ আহি পৰে। দ্বিতীয়তে বিহেভিয়াৰেল প্ৰব্লেম, যিটো আমি দেখিবলৈ পাওঁ যিসকল শিশুৱে অত্যাধিক মাত্ৰাত মোবাইল ফোন ব্যৱহাৰ কৰে তেওঁলোকৰ কি হয় উদ্বিগ্নতাৰ মাত্ৰা বাঢ়ি যায়, তেওঁলোকৰ ডিপ্ৰেশ্যনৰ চান্সটো বাঢ়ি যায়, তেওঁলোকৰ ইৰিটেবিলিটি যিটো খঙাল হৈ পৰে সেইটো বাঢ়ি যায়, আৰু তেওঁলোকৰ এনেকুৱা দেখিবলৈ পোৱা যায় যে যিটো ষ্ট্ৰেছ মাত্ৰা থাকে, ষ্ট্ৰেছ যিটো মানসিক চাপৰ প্ৰভাৱ থাকে সেই বস্তুটো অন্য শিশুতকৈ, যিসকল শিশুৱে মোবাইল ব্যৱহাৰ নকৰে তেওঁলোকতকৈ আপোনাৰ বেছি থাকে। তৃতীয়তে আপোনাৰ ফিজিকেল প্ৰব্লেমছ বুলি ক'লে শাৰীৰিকভাৱে কি প্ৰব্লেম হ'ব পাৰে, চকুৰ প্ৰব্লেম হ'ব পাৰে, চকুৰে দেখাত প্ৰব্লেম হ'ব পাৰে, তাৰপিছত ডিঙিৰ বিষ হ'ব পাৰে, তাৰপিছত আপোনাৰ শিশুৰ বহু ধৰণৰ স্পাইনৰ প্ৰব্লেম হ'ব পাৰে অত্যাধিক হালি মোবাইল ইউজ কৰাৰ ফলত। গতিকে এনেকুৱা ধৰণৰ শাৰীৰিক বেমাৰ বহুতখিনি হ'ব দেখিবলৈ পোৱা যায়। তাৰপিছত আহিলে টোপনিৰ অসুবিধা কেনেকুৱা হ'ব পাৰে যে অত্যাধিক মোবাইল ব্যৱহাৰ কৰি থাকিলে আপোনাৰ ব্লু লাইটটো যিটো মোবাইলৰ পৰা ওলায় সেইটোৱে আপোনাৰ ব্ৰেইনত কিছুমান হৰম'নছ যিখিনি কেমিকেল আপোনাৰ টোপনিৰ কাৰণে দৰকাৰী হয় সেইখিনি কমাই দিয়ে। চ' শিশুসকলৰ টোপনিৰ অসুবিধা হয় বেছিকৈ মোবাইল ফোনৰ অত্যাধিক ব্যৱহাৰৰ ফলত মোবাইল ফোন এডিকশ্যন হোৱা দেখিবলৈ পোৱা যায়। গতিকে মোবাইল ফোন এডিকশ্যনৰ লক্ষণবোৰনো কি? মোৰ আগৰ ৰিলটো চাব, আগৰ ভিডিঅ'টোত মই মোবাইল ফোনৰ এডিকশ্যন আপোনালোকে কেনেকৈ গম পাব পাৰে সেইটোৰ বিষয়ে মই পইণ্টছ কেইটা কৈ দিছোঁ। আৰু মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিব যাতে অত্যাধিক মানুহে এই বস্তুখিনি গম পায়, এই ইনফৰমেশ্যনখিনিৰ দ্বাৰা যাতে উপকৃত হয়। আশা কৰিছোঁ আপোনালোকে আজি কিবা এটা নতুন বস্তু শিকিলে, আৰু যদি শিকিলে তেতিয়াহ'লে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।